পদ্ম পুৰাণত এটা বিষয় আছে। যেতিয়াই নেকি মা সীতা সৰু হৈ আছিলে আৰু এদিন সখীয়েকৰ লগত বাগিচাত গৈছিলে আৰু যেতিয়াই নেকি বাগিচাত গ'ল, বাগিচাত কি হ'ল, এটা ভাটৌ চৰাই তেওঁৰ পত্নী ভাটৌ চৰাইজনীক কথা শুনাই আছিলে। ৰাম কথা ৰামৰ কথা শুনাই আছিলে। প্ৰভু ৰামৰ বিবাহ সীতাৰ লগত হ'ল আৰু বহুত প্ৰেম ভাৱেৰে থাকিবলৈ ধৰিলে। জনকপুৰত বিবাহ হ'ল আৰু ধনুৰ যজ্ঞ হ'ল, সকলো শুনাই আছিলে। আৰু সীতাই কৈছে যে দেৱী আপুনি এই কথা ক'ত শুনিলে, ভাটৌ চৰাইকেইটাক কৈছে। আৰু তেতিয়া ভাটৌ চৰাইজনীয়ে ক'লে যে আমাক আমাৰ গুৰুৱে এই কথা শুনাইছিলে। তেতিয়া সীতা মায়ে সুধিছে যে কোন আছিল তোমালোকৰ গুৰু? তেতিয়া কৈছে যে আমাৰ গুৰু বাল্মীকিয়ে শুনাইছিলে এই ৰাম কথা আমাক। কিয়নো ৰাম জন্ম হোৱাৰ আগত বাল্মীকিয়ে ৰামায়ণ গ্ৰন্থ লিখি দিছিলে ন, আৰু তেওঁ নিজৰ শিষ্যসকলক শুনোৱাইছিলে ৰামৰ কথা। আৰু সেই ভাটৌ চৰাইজনীয়ে আৰু ভাটৌ চৰাইটোৱেও শুনিলে। আৰু সীতাই তেতিয়া ভাবিলে যে এই ভাটৌ চৰাইকেইটাইতো বহুত ধুনীয়া কথা শুনাই আছে আৰু এই কথাটো আমাৰেই কথা হয়। সীতা মায়ে কি কৰিলে, মনে মনে সেই ভাটৌ চৰাইজনীক ধৰিলেগৈ আৰু ধৰি কি কৰিলে, এটা পিঞ্জৰাত সোণৰ পিঞ্জৰাত আনি ভৰাই থৈ দিলে। আৰু সেই ভাটৌ চৰাইজনীয়ে কান্দিবলৈ ধৰিলে যে সীতা মোক ইয়াত এনেকৈ বন্দী কৰি নাৰাখিব, মোক স্বাধীনভাৱে থাকিবলৈ দিয়ক। আৰু সীতাই তেতিয়া কৈছে যে তুমি বহুত ভাল কথা শুনোৱা আৰু তোমাৰ কাৰণে সোণৰ এই পিঞ্জৰাটোৱে সজাটোৱে বহুত ভাল, ইয়াতেই যি বিচৰা তাকেই দিম, তুমি মোক কথা শুনোৱাব লাগিব। আৰু ভাটৌ চৰাইজনী সেইটো সময়ত গৰ্ভৱতী আছিলে, প্ৰথম গৰ্ভ আছিলে। আৰু সেই ভাটৌ চৰাইজনীয়ে নিজৰ স্বামীৰ বিয়োগত, স্বামীৰ পৰা আঁতৰি থাকি অকলে অকলে থাকি চিঞৰি চিঞৰি ইমান সীতা মাক প্ৰাৰ্থনা কৰিলে, কিন্তু সীতাই খুলি নিদিলে। আৰু তাতে চিঞৰি চিঞৰি ভগৱানক প্ৰাৰ্থনা কৰি কৰি প্ৰাণ ত্যাগ দি দিলে। আৰু যেতিয়া ভাটৌ চৰাইজনী মৰিলে, তেতিয়া ভাটৌ চৰাইজনী স্বামীয়ে কি কৰিলে, ভাটৌ চৰাইটোৱে তেতিয়া অভিশাপ দি দিলে যে সীতা তুমি মোৰ পত্নীক গৰ্ভ অৱস্থাত থকাৰ সময়ত মোৰ পৰা দূৰত ৰাখিলা, আঁতৰত ৰাখিলা। ময়ো তোমাক অভিশাপ দিছোঁ যে যেতিয়া তুমি গৰ্ভৱতী হ'বা, গৰ্ভ অৱস্থাত থাকিবা, তেতিয়া তোমাৰ স্বামীয়েও তোমাক ত্যাগ দি দিব, তোমাৰ পৰা আঁতৰি যাব, আৰু তাৰ কাৰণটো মই হ'ম। আৰু সেই ভাটৌ চৰাইটোৱেই এইটো জনমত কোন হৈ আহিলে, সেই ধোবী হৈ আহিলে। যিয়ে কোৱাৰ কাৰণে ৰামে সীতাক ত্যাগ দি দিছিলে। এইটো কাহিনী পদ্ম পুৰাণত লিখা আছে। সীতা অভিশাপ আছিলে সেই ভাটৌ চৰাইটোৰ, সেইকাৰণে যাবলগীয়া হ'ল। আৰু দ্বিতীয়টো কথা এইটো যে ৰাম ৰজা আছিলে, আৰু যদি পত্নীৰ কাৰণে সমাজত যদি উল্টা চিধা কথা যদি বিয়পিছে, তো তেতিয়া ৰাজধৰ্ম আছিলে, ৰজাৰ ধৰ্ম আছিলে যে ৰামে প্ৰজাৰ কাৰণে নিজৰ পত্নীক ত্যাগ কৰিব লাগিব, ত্যাগ কৰা উচিত। কিয়নো যদি আপুনি সাধাৰণ ব্যক্তি হৈ কথাটো বুজিব বিচাৰে, তেতিয়া বুজি নাপাব। ৰাম কেৱল সীতাৰ পতিয়েই নাছিলে, স্বামীয়েই নাছিলে, সেইটো সময়ত তেওঁ ৰজাও আছিলে। আৰু ৰজাৰ এইটো কৰ্তব্য আছিলে যে প্ৰজাসকল সন্তুষ্ট থকাই ৰজাৰ কৰ্তব্য। আৰু যদি প্ৰজাসকলৰ মাজত এনেকৈ ইকান সিকান যদি চলি আছে যে সীতাটো বেয়া আছিলে, সীতাৰ যে ভুল আছিলে, তো তেতিয়া ৰামে প্ৰজাসকলৰ সন্তুষ্টিৰ কাৰণে কৈ দিলে যে ৰামৰতো বিশ্বাস আছিলে, ভগৱান শ্ৰীৰামৰতো বিশ্বাস আছিলে যে সীতা পবিত্ৰ, কিন্তু সমাজৰ সন্তুষ্টিৰ কাৰণে ভগৱান শ্ৰীৰামে সীতাৰ ত্যাগ কৰিছিলে। ৰজা ৰামে ৰাজধৰ্ম পালন কৰিছিলে, সেইটো চিটুৱেশ্যনেই আছিলে, সেইটো স্থিতিয়ে আছিলে, ৰামৰ কোনো দোষ নাছিলে। আৰু ৰামটো সীতাৰ পৰা দূৰত নাছিলে ভক্তসকল, এয়াতো কেৱল লীলাহে আছিলে মাত্ৰ। ভগৱানেও নিয়মৰ পালন কৰিবলগীয়া হয়।